বন্ধুসকল যদি সম্ভৱ হয় চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত সাইডত থকা এই বেল বাটনটো টিপি দিব। বন্ধুসকল ইণ্টাৰনেট ব্যৱহাৰ কৰে নাই? উত্তৰটো নিশ্চয় হয় হ'ব চাগে, কিন্তু স্পীড ভাল হয় নাই? 3G ব্যৱহাৰ কৰে নে 4G? কিন্তু আজি আপোনালোকৰ কাৰণে এটা বহুত ভাল খবৰ লৈ আনিছোঁ, যদি পাৰে ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল আজিৰ যুগত টেকন'লজি বহুত এডভান্স হৈ গৈ আছে, সেইটো আমি সকলোৱে জানো, আৰু আমি এই টেকন'লজিৰ লগত নিজকে খাপ খুৱাই আগুৱাই যাবই লাগিব। আমি সকলোৱে ইণ্টাৰনেট ব্যৱহাৰ কৰোঁ আৰু সকলোৰে ফেচবুক, টুইটাৰ, হোৱাটছএপত একাউণ্ট থাকেই। আজি আমি আপোনালোকক 5G ৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আমি অলপ দিনৰ আগলৈকে 2G আৰু 3G স্পীডৰ ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰি আছিলোঁ। তাৰপিছত জিঅ'ই আমাক 4G লগত চিনাকি কৰাই দিলে আৰু 4G অহাৰ পিছত স্পীডো বহুত উন্নত হ'ল। বন্ধুসকল ভিডিঅ'টোৰ শেষত জিঅ'ৰ ফুল ফৰ্মটো নোট কৰি ল'বলৈ নাপাহৰিব। ভাৰতীয় এয়াৰটেল কোম্পানীয়ে চীনৰ স্মাৰ্টফোন নিৰ্মাতা হুৱাইৰ লগত হাত মিলাই ভাৰতত 5Gৰ এটা টেষ্ট সম্পূৰ্ণ কৰিলে, আৰু এই টেষ্টত 5Gৰ স্পীড 1000 Mbps-তকৈও বহুত বেছি গণনা কৰা হ'ল, আৰু এই স্পীড বহুতো ভাল স্পীড বুলি গণ্য কৰা হয়। তাতকৈ ভাল খবৰটো হৈছে ভাৰত চৰকাৰে 5Gৰ প্ৰতি ইচ্ছা প্ৰকাশ কৰাটো। টেলিকম মিনিষ্টাৰৰ মতে 2020 চনত সমগ্ৰ ভাৰতবৰ্ষৰ 5G নেটৱৰ্কৰ সুবিধা লাভ কৰিব পাৰিব, আৰু 5Gৰ মূল্যও 4Gতকৈ বহুত কম হোৱাৰ সম্ভাৱনা আছে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনটো দবাই দিব। থেংক ইউ।